ওয়েলকাম টু আমাৰ ব্লগ। আজি আকৌ এটা নতুন ভ্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি চাইকেল লৈ আহিছোঁ, পূৰা চাইকেলৰ ৰিভিউ দিম বুলি কৈছিলোঁ আৰু কি খুৱাইছোঁ মানে মডিফাই কৰিছোঁ, চবখিনি দেখাম, কিমান দাম পৰিল সেইখিনি এটা নেক্সট ভ্লগত ক'ম বুলি কৈছিলোঁ মানে। তো দেৰিয়ে হ'ল, বহুত দিন হ'ল ভ্লগটা বনাব পৰা নাছিলোঁ, সময় পোৱা নাছিলোঁ। তো আজি চবখিনি কৈছোঁ, চাই থাককচোন। চাইকেল আনিছোঁ আৰু ই ক'ত উঠছে পিছত ক'ব নোৱাৰা। এই গাইছ কল না মানে একো মোক ক'ব নোৱাৰে মানে চাইকেলখনৰ পিছত দেখি এনেই অলপ সৰু ছোৱালীৰ নিচিনাকৈ উঠি আছিলোঁ। ক'বনো কি, যিদিনাৰ পৰা চাইকেল লৈছে আজি কেইদিন হ'ল, আজি বনে ওলাই আহিছে চাইকেলখন আৰু ওলাই আহিলোঁ। চাইকেলখন লৈ নানে চলাম না ভাঙব। আহিছা আজি আহিলোঁ আজি ৰিভিউটো দিম আৰু কি ক'ব লাগিছিল ইফালে মোৰ নাই একো নাই, মই পানী দূৰেই বিলটাত পানী অলপ শুকাইছে তাকে ক'বা গৈছিলোঁ। হোলী মাগিল যিহেতু আমি তাতে গা ধুম। দেউতাই ডিট কৰিলে গম পাম। অঁ তো গাইছ এতিয়া কি খোৱালোঁ চাইকেলখনত, কি কৰিলোঁ গোটেইখিনি কৈছোঁ, চাই থাকক ভিডিঅ'টো। মানে চাইকেলখনত একোৱে নাথাকে প্ৰথমৰ পৰা, সুধা চাইকেলখন আৰু ব্ৰেককেইডাল থাকে, চিট কভাৰখন নাথাকে, এইবিলাক আপোনাৰ ভইচটো নাইভই নেকি? বাটা চলি আছে দেখোঁ। আহিবদে অলপ জোৰে কম দে, জোৰে কম নেকি আৰু? অঁ ক। তো চিট টিত একো নাথাকে, চিট মানে চিটখন থাকে, চিট কভাৰ নাথাকে, তালা নাথাকে, তাৰপিছত আপোনাৰ এই লাইটটো নাথাকে নেকি, এইটো আছিল না। তাৰপিছত এই ব্ৰেককেইডাল থাকে অকল, আৰু টায়াৰকেইটা থাকে আৰু ফ্ৰেমটো থাকে, আৰু ফ্ৰেমটো থাকে গোটেই, ঠেঙো নাথাকে, হাতো নাথাকে, এই ষ্টেণ্ডডালো নাথাকে, একোৱে নাথাকে। তো এইবিলাক গোটেইখিনি কি হে বাবু হাত ক'ত যা হে এতে গা ধুবা যা উঠো যা। এই গা ধুবা মই কম গা ধোৱা নাছিলোঁ, লাংটা হৈ এষাৰ বয়সত এই বুলি লাগতা হ'ব বুলি ক'ব লাগে নেকি? চালা দে কণ্টিনিউ কৰ। কণ্টিনিউ গাইছ। আৰু এইবিলাক একো নাথাকে মানে অনলি চাইকেলখনত পৰে ৬,০০০। য়েছ, মানে একো নোখোৱাকে নৰ্মেল ফ্ৰেমটোত ৬,০০০ পৰে। বাকী গোটাইখিনি খোৱাৰ পিছত পৰিব আপোনাৰ ৮,৮০০ টকা পৰিব। য়েছ। তাৰপিছত মই বেলটো নোখোৱালোঁ, মানে বেলটোৰ জৰুৰত নাই, মোৰ যিহেতু মোক আছে আই কৰি দিলে গুচি যাব। তাৰ সলনি মই লৈছোঁ এই মালটো, বেলটোৰ সলনি মানে মোৰ ৮,৮০০ কৈছে, এই মালটো লৈছোঁ। মানে এই মালটো দি আৰু বেলটো মানে এইখিনি মিনি মাল এটা থাকে, তাতে ৩০০ টকা নহয়। আমাৰ সেই চাইকেলৰ যে বেল যদি খোৱালি হয় ৩০০ টকা নাংগে, বেলেগ বস্তু আনছা মোক খোৱাব নালাগে। মানে কি জানানা, বেলটো মানে এই কিলিলিংকে বাজিলেও বাজা খেককে উঠে একবাৰ মাত্ৰ। আৰু আমাৰ চাইকেলত যিটো এনেকা বাতি ৬টা হেন বেল থাকে না, সেই বেলটোতে ৫০-৬০ টকা পাই যায়। এতিয়া ৩০০ টকা মালটো, বটলৰ হপা একদম মালটো নাংমিনি। তাৰপিছত এইডাল দি মানে এই নট চটগিলা এই ঢিলা কৰিব পাৰে, টাইট কৰিব পাৰে, সেইকাৰণে এইডাল লাগে। যিহেতুকে দোকানত এইখন চাইকেলৰ মানে বস্তু এখন প্ৰায় নাপায়, সেইকাৰণে এইডাল লৈ আহিছোঁ বেলটো লোৱাতকৈ। আৰু বেলটাৰ জৰুৰত নাই, জৰুৰত থাকিলে লৈ আহিলোঁ হয়, আৰু দৰকাৰ হ'লে এই বেলকে খুৱাই ল'ম যদি লাগে। এইখিনিয়ে মানে আপোনালোকে যদি কিনিব বিচাৰে এইটো মালটো কি আৰু এইটোৰ কথা ক'ব পাহৰি গৈছিলোঁ মই। এইটো মালটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ, বহুত ভাল মানে ৰিভিউটো মই বহুত একদম 5 ষ্টাৰ ৰিভিউ দিছোঁ পুৰা। মালটো দেখি আছোঁ, আনিছোঁ। এইটো হ'ল লাইট, মানে এইটো লাইটটোৰ লগতে আহে, মানে এনেকৈ খুৱাই থ'ব পাৰে। আপোনালোকক ৰাতিৰ শ্বট এটা দেখাইছোঁ, চাওক শ্বটটো চাওক, তাৰপিছত কওক কিমান পোহৰ। চালে আপোনালোকে ৰাতিৰ শ্বটটো এইবাৰ আৰু দেখা কওক, মানে কি কোৱা কওক আপোনালোকে কওক ৰিভিউটো কেনেকুৱা হ'ল। মানে ৰাতিৰ কি বম পোহৰ, আৰু ফুল চাৰ্জ নাছিলে মানে মালটোত, ফুল চাৰ্জ মানে ফুলে আছিল কিন্তু অলপ। আৰু লাইটটো মানে কি জানে না গাইছ, মানে এদি মানে হাতী খেদব পাৰে, আৰু এদি মানে ক'ৰবাত যদি ইমাৰ্জেঞ্চি হয় পিউটো চাউণ্ডটো মুখেদি দিলি হ'ল, লাইটটো দিয়ে জ্বলে। ইমাৰ্জেঞ্চিটো এইটো ইফালে আছে, আপোনালোকক দেখাই দিলোঁ ৰাতিৰ শ্বটটোত। তো কেনেকুৱা পালে লাইটটোৰ পোহৰ? ফ্লিপকাৰ্টৰ পৰা লৈছোঁ, লাইটটো বম লাগছে। মানে লাইটটোৰ দাম মোটামুটি 750 মান, মই ডিছকাউণ্টত পাইছোঁ, 600 মান টকাতে পাইছোঁ। তো ডিছকাউণ্ট চলি থাকোঁতে লৈছিলোঁ মই। বাকী 100 টকা বাকী 100 আছে, খালোঁ। সিদিনাটো খুৱাই নাছিলোঁ, কি খুৱাইছা? খাৱাৰে ঠাণ্ডা মাৰি থকা ন এনি টাইম। তো এয়ে মানে চাইকেলটোৰ ৰিভিউটো আপোনালোকে যদি ল'ব খোজে ডেকাটলন যাওক। 8,000 মোটামুটি 9,000 টকাত পাই যাব। 9,100 টকাত বেলটো দি পাব। ইডালো যদি লাগে মানে কোনডাল মানে চালা এইডাল অলপ ভুল হৈ গ'ল মোৰ। সেইটোৱে আৰু আপোনালোকে 9,100 টকাত সেইডালে সুধি পাব।
তো গাইছ গমে পাল আপোনালোকে চাইকেলখনত কিমান পৰিল কি হ'ল গোটেই ৰিভিউটো দিলোঁ মানে চাইকেলখনো বহুত ভাল মানে সৰু চাকা না পূৰা দাউৰে ৰানিং আছে পূৰা ভাল চাইকেলখন সেইকাৰণে লৈছোঁ মানে ৰাইড চাইড কৰিবও ভাল হ'ব ৰাইডাৰ এটা প্লেনিং আছে কি হয় চাংৰচন্দ্ৰ মানে যদি পাৰোঁ যাম মানে কৈ আছোঁ পিছত ক'ম সেইটো কথা তো আৰু আপোনালোকে চাইকেলখনত 9,000 পৰিব মানে যদি সেই বস্তুডাল নানে মানে নটছত টাইট দিয়াডাল নানিলেও 9,000 পৰিব মোটামুটি আৰু মোৰ গাড়ী ভাড়া চাৰি ভাড়া সেইখিনি যাৰ যিমান ওচৰ হয় বা দূৰ হয় সেইখিনিৰ লগত কথা মানে আহি পৰে মোৰ কিমান খৰচ পিছে মানে চাইকেলখনৰ নামত 9,000 আৰু মোটামুটি বাকী তাৰ নিচিনা চলি লৈ গেলি আৰু 10-12,000 পৰি যাব পাৰে আৰু আমাৰ কলিতাৰ নিচিনা জানেই নহয় তাক তো মই অলপ চিপি চলিছোঁ তাৰ লগত নৰা নাই খুৱাব লাগিলে তো দিনটাই হেৰি নাপাবি গাইছ ক'লোঁ মই আজি আৰু সি থকাৰ কাৰণে ক'লোঁ সেই তাতে সৰু চলিকেইটাৰ লগত মোৰ বাগিছে সেই তাতে মোৰ বা সি আৰু শুনা পালি মাথা গৰম ভিডিঅ' এটা চাই পেলাই বকব মোৰ ওপৰত কালি সেই দিম ভিডিঅ' এটা গাইছ তো এয়ে আৰু গতিকে ক'লোঁ আপোনালোকক চাইকেল লাগে যদি লওক আৰু সিও ল'ম বুলি ভাবি আছে বোলে ল'ব পাৰে দেচোন দে মোক দেখা পাই লওক দে আৰু কিবা বেলে দাসে এইবাৰ চিনেমেটিক দুখে দিয়ে এইগিলা মোৰ যদি হ'ল হয় এইগিলা চাইকেল যদি মই আনিলোঁ হয় ঘণ্টাও নাহে চাওক দেখোন চাওক চালে আপোনালোকে চিনেমেটিক শ্বটটো মানে সেয়ে আৰু তো আজি দাংবা লাগছে চাইকেল কাৰণ ইমান ওজন নাইতো মানে পাতলা মস্ত পাতলা চাইকেল ঘূৰাবা কাহিনী চলে থাকে ঠিক আছে তো এনেও দাংব পাৰিবি মাথা কটাব লাগে অলপ এইগিলা কামত মাথা কটাব লাগে তোহাৰ মাথা নাই ঠিক আমাৰ মাথা নাই দে এইটো এনেতে মাল লৈ বাকী চো এইবাৰ চকত যাওঁ চিঙৰা খুৱাই দিবি মানে কিবা এটা ভিডিঅ' বা চাইকেলখন লোৱাৰ পৰাই গাইছ খানা খুজি আছে মোক আজি চলাং না একবাৰ চলাও দিছোঁ দে আজি দে গাইছ দে আজি ভক্ত এইখিনি আছিল দে ইমান দেখিলা কৈ নাথাকোঁ মানে যদি ভক্ত চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰি দিয়ক 1K হ'লে হ'বই আৰু কিজানি মই একো কৰা নাই দে মই একো কৰা নাই এখন কিবা কৈছে দে নেক্সট ভিডিঅ'ত গম পাব আহি যাক দে মই যাওঁ চ' দিছোঁ এতিয়া চুজটো